फ्रेंड्स हमारे चैनल तो लाइक शेयर सब्सक्राइब करिব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'বোৰ চাই কেনে পালে কমেন্ট বক্সত জনাব আহক তিনটি ভিডিঅ'টো আৰম্ভ কৰো হেল্ল টুস কি হল জান কি হৈছে কোৱা কোন আছা তুমি আরে তুমি কান্দি কিয় আছা মই তোমাক এবাৰ লগ কৰিব বিচাৰো মই ফটো আপলোড কৰি আছো তুমি আহি যোৱা গৈ আছো আহিলি মোৰ জান না আহি পাই না মই তেলে আহি পালাই দেখোন মোৰ ওচৰত তেতিয়া হলে কি পাগলৰ নিচিনা খুদি আছে আকৌ হ'ব দে মোৰ জান বহা মোৰ ওচৰত মই তে বহিবা মানে এই কথাটো হল নেকি আহা মোৰ ওচৰত বহা শুনা আগত ঘৰৰ পৰা মোৰ লৰা চাইছে সপ্তাহত মোৰ বিয়া মই ঘৰত যাওঁ মই তোমাক লাষ্ট টাইমৰ কাৰণে দেখা কৰিব আহিছিলো কি কোৱা মই এতিয়া কেনেকৈ থাকিম তোমাৰ বিনাই মই দেখোন নোৱাৰিম থাকিব কাৰণে ব'লা আমি পলাই যাওঁ ব'লা কি কোৱা বহি যোৱা মোৰ ওচৰত অলপ দেৰি বহি যোৱা মোৰ মনটো শান্তি হ'ব নাই মই এতিয়া বহিব নোৱাৰো বহা আৰু বা কেতিয়া লগ পাওঁ তোমাক বহি যোৱা অলপ দেৰি বহি যোৱা আৰু এবাৰ ক'লে বুজি নোপোৱা নেকি বহিব নোৱাৰো বুলি পেলাই তুমি ইমান খং কিয় কৰা খং নকৰিবা মোৰ হাগা হৈ আছে বুজি নোপোৱা মই এইকাৰণে নবহো মই ডক্টৰ তাত যাম এতিয়া অলপ দেৰি বহি যোৱা আৰু তুমি মোৰ কাৰণে হাগাটো অকণমান সহ্য কৰি লোৱা আজি আৰু তুমি পাগল হৈ গৈছা এক নম্বৰ পাগল তুমি অলপতো বুজি পাব লাগে পাগল নহ'ম নেকি হা তোমাৰ বিয়া হা কোৱা জান কি খাবা কোৱা নাই আজি একো নাখাম মই মোৰ এনে পেটটো মোৰ বেয়া হৈ আছে একো নাখাম বলা মই ঘৰত যাওঁ এতিয়া তুমি বুজি নোপোৱা তোমাৰ ঘৰত যাওঁ মোৰ পেটটো বহুত বিষাইছে বাপৰে বাপ মই যাওঁ মই ৰখিব নোৱাৰো আৰু বাহ এই মৰম তোমাৰ বাহ মোৰ কাৰণে অলপ দেৰি ৰখিব নোৱাৰা বাহ তুমি বুজি নোপোৱা মই গম পাইছো তুমি অলপো বুজি নোপোৱা ইয়াতে কি কৰি আছা এই ল'ৰাটো কোন হয় এইটো মোৰ সৰু ভাইটি হয় বা তুমি ইয়াতে আছা তোমাৰ বোলে হাগা হৈছে বোলে তুমি ডক্টৰ তাত আহিম বুলি কেনে ইয়াতে আছা যে ৰবা মই ঘৰত যে লগাই দিম ৰবা তুমি ইয়াতে বহি আছা ন ভাইটি ঘৰত যে নকবি দেই মই তোক 50 টকা এটা দিম দেই নকবি ঠিক আছে দিয়ক 50 টকা দিয়ক এই বাকীৰ বহিখনত লিখি দে ঐ মোৰ আজি একো নহ'ব ডক্টৰ তাতো যোৱা নহ'ব চাই ঘৰতো যোৱা নহ'ব ৰাস্তাতে কিবা হৈ যাব চাবিচোন মোৰ জান লাভ ইউ মোৰ এতিয়া এইবিলাক কথা কোৱাৰ সময় নাই থুজ বুজি নোপোৱা মোৰ বহুত জোৰে হাগা লাগিছে মই ঘৰত যাওঁ দাদা বাৰ বহুত পায়খানা হৈ আছে ৰাতিপুৱাৰ পৰা 7 বাৰমান পায়খানাত গৈছে ভাইটি তো মনে নাথাকে কিয় আমাৰ মাজত কিয় কথা পাতিছে তোৰ গাৰ্লফ্ৰেণ্ড নাই নেকি হা দাদা মোৰ গাৰ্লফ্ৰেণ্ড আছিল কিন্তু ইংলিছত মেছেজ কৰে সেইটোৰ কাৰণে মানে মই মেছেজ কৰিব নোৱাৰো যে সেইকাৰণে নাই এতিয়া গাৰ্লফ্ৰেণ্ড কিবা এটা গোন্ধ ওলাইছে বহুত বেয়া গোন্ধ ওলাইছে দেই মই পাইছো দেই বহুত বেয়া গোন্ধ এটা যোৱা এতিয়া আৰু কি যাম মই ডক্টৰ তাত তিতানৰ পৰা যে কৈছিলো যাব দিয়া দিছিলা এতিয়া যি হ'ব লগা আছিল ইয়াতেই হৈ গ'ল বা তুমি হাগিলা দেখোন গোন্ধ ওলাই আছে জান তুমি হাগি দিলা এতিয়া হ'ব দিয়া তেনেহ'লে তুমি বহা মই অলপ আহি আছোঁ নাই যাব নোৱাৰা তুমি এতিয়া তিতানৰ পৰা যে কৈছিলো মই যাওঁ তুমি যাব দিছিলা এতিয়া ইয়াতে বহি থাকা হেই বহুত বেয়া গোন্ধ ওলাইছে খা থু বহুত বেয়া গোন্ধ ওলাইছে চি দুজনেই গুচি গ'ল কথাটো হয়ো কিন্তু বহুত বেয়া গোন্ধাইছে ময়ে সহ্য কৰিব পৰা নাই